नमस्कार मैं उर्वशी और आज आम रेसिपी है पनीर ग्रेवी। ये मोर रिक्वेस्टेड रेसिपी आसिल और पनीर मैं आगते बेलेग बेलेग पद्धति बनाइছিলোঁ। ये पद्धति प्रथम बनाइছিলোঁ और खाबले बहुत बेसि टेस्ट হৈছিল। मैं लैছোঁ 200 ग्राम पनीर और लैছোঁ कैप्सिकम एनेকৈ काटी और एटा आलू लैছোঁ एनेधৰণে काटी। आलूটো नललेও হয় मैं ভাল লাগে সেইকাৰণে লৈছিলোঁ और দুটা বিলাহী मैं এনেকৈ काटी লৈছোঁ। ইয়াৰ পাছত মই লৈছোঁ काजू केटामान पियाज एनेधৰণে काटी লৈছোঁ। पनीर मसाला লৈছোঁ 1 চামুচ, धनिया गुड़ा आधा চামুচ, पियाजर पात অকণমান এনেকৈ কুটি লৈছোঁ, জলকীয়া 4টা, নহৰু কেইফটামান, আদা এটুকুৰা আৰু লৈছোঁ মই মগজ দানা। এটো বিভিন্ন ধৰণৰ দোকানত সহজে উপলব্ধ। এই মগজ দানাই অকণমান বাদামী ধৰণৰ সোৱাদ দিয়ে। এইখিনি মই গৰম পানী 10 মিনিট সময় তিয়াই থম আৰু তাৰ পিছত পিছি ল'ব লাগিব। गरम पानी दी 10 मिनिट समय भिजाई थब लगिब। तार पिছত এই मगज दाना और काजूखिनि एकेलगे पिसिम और आदा নহৰু और केঁচা जलकिया এই তিনিটা एकेलगे पिसि लम। এইখিনি বটা হৈ গৈছে। এয়া मगज दाना और काजू, এয়া आदा নহৰু और केঁচা जलकिया और मैं অকণমান গাখীৰ লৈছোঁ। এতিয়া এখন কেৰাহীত 5 চামুচ মান তেল গৰম কৰি আলুখিনি ফ্ৰাই কৰি লম। रंगसुआ কৰি লম। ইয়াতে অকণমান নিমখ দি লম। প্ৰায় হৈছেগে। ইয়া ৰঙা ৰঙা হৈছে আলুগিটো কৰা। এতিয়া মই এইখিনি কাঢ়ি লম। আলুখিনি কাঢ়ি লৈ সেইখন কেৰাহীতে একেখিনি তেলতে মই পিয়াজ আৰু আদা নহৰু কেঁচা জলকীয়াৰ পেষ্টখিনি দি অকণমান ভাজি লম। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত বিলাহীখিনি দি দিম। লগতে সোৱাদ অনুসৰি নিমখ, হালধি আৰু ধনিয়া গুড়াখিনি দি ভাজি লম। বিলাহীখিনি একেবাৰে গলি যোৱালৈকে ঢাকি ঢাকি ভালকৈ ভাজি লম। এয়া বিলাহীখিনি গলি গ'ল। এতিয়া মই ইয়াত আলু আৰু কেপচিকামছখিনি দি দিম। ভালদৰে লৰাই ভাজি লম। সেইখিনি 2 মিনিট মান পাছত ভালকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াত ভালদৰে লৰাই লৈ কাজু আৰু মগজ দানা বটাখিনি দি দিম। লগতে অকণমান পানী দি দিম। এই পানীখিনি এটা উতল আহিবলৈ দিম। এতিয়া মই ইয়াত পনীৰ মছলাখিনি দি দিম। পনীৰ মছলা নাথাকিলে আপোনালোকে ইয়াত গৰম মছলা নতুবা জিৰা গুড়া এনেকুৱা ধৰণৰ মছলা আপোনাৰ পছন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। এইখিনি উতল অহাৰ পিছতে এতিয়া মই ইয়াত গাখীৰখিনি দি দিম। গাখীৰ দিলে এটা ক্ৰিমিনেছ আহে, চব্জিখিনিত খাবলৈ ভাল লাগে। ভালকৈ উতল অহাৰ পিছতে মই পনীৰখিনি ইয়াত দি দিম। পনীৰখিনি আপোনালোকে ভাজিও ল'ব পাৰে, মই নভজাকৈয়ে দিছোঁ। পনীৰখিনি যোগ কৰি মই 2 মিনিট সময়ৰ কাৰণে ঢাকনখন দি ভালকৈ উতলাই ল'ম। 2 মিনিট সময়ৰ পাছত ঢাকনিখন উদঙাই আৰু 1 মিনিট সময়ৰ বাবে মই উতলিব দিম। প্ৰায় তৈয়াৰ হৈছে। মই আৰু অকণমান ডাঠকৈ ৰাখিব বিচাৰিছোঁ, সেইকাৰণে উতলিব দিছোঁ। এইখিনি আমাৰ তৈয়াৰ হৈ গ'ল পনীৰ গ্ৰেভি। ইয়াত মই শেষত পিঁয়াজৰ পাতকেইটা যে কুটি থৈছিলোঁ সেইখিনি দি দিম আৰু গেছটো অফ কৰি দিম। এই চব্জিখিনি ৰুটি অথবা পোলাও লগত খাই খুব বেছি টেষ্ট লাগে। ভাতৰ লগতো খাব পাৰে, কিন্তু পোলাও অথবা ৰুটিৰ লগত এই চব্জিখনৰ সোৱাদেই বেলেগ হৈ পৰে। আপোনালোকে এনেকৈ বনাই চাবচোন। মই প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছিলোঁ আৰু খুব বেছি সোৱাদ হৈছিল খাবলৈ। মোক এই ৰেচিপিটো ৰিকুৱেষ্ট কৰাৰ বাবে থেংক ইউ। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰিকুৱেষ্ট দিব বিচাৰে তেন্তে কমেণ্ট বক্সত লিখি দিলেই হৈ যাব। মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।